এয়া হৈছে জহা চাউলৰ ভাত। আজি নামঘৰত বিশেষকৈ ন খোৱা পতা হৈছে, সেইকাৰণে ন চাউলেৰে ৰন্ধা হৈছে এয়া ভাত। আমাৰ নিচাদে বৰ ধুনীয়া টেষ্টি খানা বনায়। আজিলৈকে যিমানবাৰ খাইছোঁ মানে আঙুলি চেলেকি গৈছোগৈ আৰু। আজি নিচাদেও কি আইটেম আছে বাৰু? কি বনাইছে? এইটো কি বনাই আছে এতিয়া? জলকীয়া ভাজি। জলকীয়া ভাজি মানে চব মিছল হৈ আছে হয় নাই? অঁ, বেঙেনা তাৰপিছত পচলা, বন্ধাকবি, অঁ, মাজৰটোত বনি আছে পনীৰ। এয়া বনি আছে লেবৰা চব্জি। এয়া আজি নামঘৰত ন খাবলৈ নেমু কাটি আছে এয়া, আৰু এইফালে পাপৰ ভাজি আছে। পাপৰ বৰ ধুনীয়াকৈ ভাজিছে দেই বাইদেউ, আপুনি পাৰিছে। ঘূৰা ঘূৰা বাবা।